এইখন হৈছে আমাৰ বিলাসপুৰ গাঁও। আমাৰ গাঁৱৰ দুজন বন্ধু ৰাজু আৰু বাস্তৱ। বাস্তৱে ৰাজুক ইণ্টাৰভিউৰ কথা কৈ কৈ আমনি কৰি আছে। ইফালে ৰাজুৱে ইণ্টাৰভিউ আজিলৈকে দিয়ে পোৱা নাই। আমি ৰাজু আৰু বাস্তৱৰ ইণ্টাৰভিউটো চাওঁ আৰু অলপ মজা কৰি লওঁ। মঙলে যে বাজাৰ ইণ্ডিয়া এটা বেটা চুজি নহয় চুটি হয় মঙলে বাজাৰ ইণ্ডিয়াতে তই এটা কাম মই কালি যাম তই গোটেইখিনি কাগজ পত্ৰ মই তাতে দি থৈ দিব লাগিব মই ক'তো দিব লাগিব মই দিমতো তই মোৰ এটা কাগজখিনি মোক দিলি হ'ল তই কালি পিছত দিবি আনি এই হ'ব যে এতিয়া অলপ আগৰ পৰা ফুৰি আহিছোঁ আহ চুই হ'ব দেই ঐ ক'ত কি কৰি আছা তই হা ফোন এটা আহিলা টাইমত ফোন ধৰ আননোন নাম্বাৰ দেখোন এই হেল্ল' গাৰ্লফ্ৰেণ্ডৰ নাম্বাৰ হৈ যাব পাৰি হয় কোনে কৈছে মই মানে বাজাৰ ইণ্ডিয়াৰ পৰা ক'লো হয় 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 তোমালোক জনে যে এই কাগজ জমা দিছে গৈছিলা হয় 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 তোমালোকৰ মোৰ এতিয়া আহি যাবা দিছোঁ ঠিক আছে হ'ব ছাৰ এতিয়া আমি ক'লৈ যাম বাৰু ফাৰ্ষ্ট টাইম আপুনি মঙললৈ আহিব হয় হয় ঠিক আছে হয় তুমি আমাৰ অফিচত কাগজখিনি জমা দিছিলা হয় 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 ক'ত আছা কি কৰি আছ তই হেৰি নহয় এই আছোন কথা এটা হ'ল মোক হেৰিৰ পৰা ফোন কৰিছিল নহয় এই বাজাৰ ইণ্ডিয়াৰ পৰা তাৰপিছত এই অকণমান আগত ফোন কৰিছিল ফোনটো অহালৈ মইতো আহিলোঁ এতিয়া 16 তাৰিখে যাব লাগিব ক'লৈ যাব লাগিব এই মঙললৈকে মই যে কাগজখিনি দি থৈ আহিলোঁ তোমাৰ যাবলৈ ভয় লাগে একো ভয় কৰিব নালাগে তই কিয় ইমান টেনশ্যন কৰিছা হেল্প কৰিব লাগিব এই যি লাগে মই কিন্তু সহায় কৰিমতো তই ইমান টেনশ্যন কৰিব নালাগে তই ওলাই হ'ল মুঠতে 16 তাৰিখে বুজি পাইছা মই এতিয়া যাওঁ মই আকৌ এঠাইত যাব লাগিব তাৰমানে বুজি পাইছানে আৰু বেছি সময় নকৰোঁ হা তই পিছা ৰেডি হবি যাওঁ দে দাদা এইটো বাজাৰ ইণ্ডিয়া অফিচ হয় নেকি হয় এইটো বাজাৰ ইণ্ডিয়া অফিচ হয় তই কাগজ আনিছিলা নেকি অলপ কাগজ জমা দিব লাগিছিলে হয় মানে মই চাব দিব বহাচোন দিয়া তুমি যোৱাচোন কাম আহিছে ছাৰ নমস্কাৰ হয় তুমি বহি লোৱাচোন ঠিক আছে নাম তোমাৰ ছাৰ মোৰ নাম বাস্তৱ চৌধুৰী তোমাৰ এতিয়া তুমি এতিয়া প্ৰশ্ন সোধা হ'ব ইণ্টাৰভিউৰ কাৰণে তুমি উত্তৰবোৰ দি যাবা আমাৰ দেশৰ দেশ স্বাধীনত অংশগ্ৰহণ কৰা এগৰাকী নেতাৰ নাম কোৱা তুমি মহাত্মা গান্ধী না এইবাৰ কোৱা তুমি আমাৰ দেশ কিমান চনত স্বাধীন হৈছিল বা কিমান চনত স্বাধীনতা লাভ কৰিছিল 1947 চনত ঠিক আছে এবাৰ তোমাৰ এটা কুৱেশ্যন এটা হলো সহজ কুৱেশ্যন গৰুৱে বাৰু কি খাদ্য খাই জীয়াই থাকে তুমি ঠিক আছে মহাত্মা গান্ধী 1947 চন আৰু খা তুমি বহি লোৱাচোন বাৰু তুমি বাৰু আগতে এনেকুৱা কৰবাৰ ইণ্টাৰভিউ দি পাইছা নাই ছাৰ একেবাৰে পোৱা নাই ঠিকে আছে তাৰপিছত তোমাক বাৰু 3টা কুৱেশ্যন হলো তাৰ তুমি উত্তৰবোৰ দি যাবা হা তোমাৰ নামটো কি মহাত্মা গান্ধী ছাৰ মহাত্মা গান্ধী না তোমাৰ জন্ম চনটো তোমাৰ মনত আছেনে বাৰু আছে ছাৰ কিমান 1948 চন 1947 আজি ৰাতিপুৱা তুমি আহোঁতে বাৰু ইণ্টাৰভিউলৈ কি খাই আহিছা খা ছাৰ আমাৰ যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব সাবস্ক্ৰাইব কৰিব আৰু খেন্তা দাব মানে কেতিয়াও নাপাহৰিব